হাই গাইজ মই গুলিপাতৰে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আমি অসমীয়ালৈ। তো আপোনালোকে বহুতে চাগে গম পায় এজেণ্ট স্মিথৰ বিষয়ে। হয়, এজেণ্ট স্মিথ এখন হলিউড মুভিত দ্য মাৰ্টিক্সৰ এটা কেৰেক্টাৰ, যাক বনোৱা হৈছিলে এজ এ ভাইৰাছ। এটা মানুহৰ ৰূপত ভাইৰাছ এটা বনোৱা হৈছিলে, যাৰ দ্বাৰা গোটেই মাৰ্টিক্স ছিষ্টেমটো হেক কৰি ল'ব বিচৰা হৈছিলে। তো সেনেকুৱা এটা ভাইৰাছ আহি আছে আপোনাৰ মোবাইলত। এই ভাইৰাছটোৱে কৰিব কি, যদি আপোনাৰ মোবাইলত সেইটো ভাইৰাছ সোমাইছে, আপোনালোকৰ মোবাইলৰ সকলোবোৰ তথ্য ডাটা লিক কৰি দিব পাৰে। সেইটো ভাইৰাছে মানে লিক কৰি যিবিলাক হেকাৰে বনাইছে তালৈ ট্ৰেন্সফাৰ কৰি দিব আপোনালোকৰ গোটেই তথ্য। তো সোমাব কেনেকৈ এইটো ভাইৰাছ আপোনালোকৰ মোবাইলত এইটো ভাইৰাছ আপোনালোকৰ মোবাইলত সোমাই সেইবিলাক এপছৰ দ্বাৰা, যিবিলাক এপছ আপোনালোকে ডাউনলোড কৰে বাহিৰৰ পৰা মানে কি, আপোনালোকে সাধাৰণতে এপ ডাউনলোড কৰে প্লে ষ্টৰৰ পৰা, গুগল প্লে ষ্টৰৰ পৰা আপোনালোকে যদি এপ ডাউনলোড কৰে আপোনালোকৰ ঠিকে আছে। তো কিছুমান এপ আপোনালোকে গুগল প্লে ষ্টৰত উপলব্ধ নাই, তাৰমানে উপলব্ধ নাই মানে গুগল প্লে ষ্টৰে সেইটো মানে এই এপছটো মানে আনলিগেল বুলি ঘোষণা কৰি দিছে। আনলিগেল বুলি ঘোষণা কৰি দিয়াৰ পাছত সেইটো এপ গুগল প্লে ষ্টৰত নাই, যিটো এপছ আপোনালোকে বাহিৰৰ পৰা ডাউনলোড কৰে। তো আপোনালোকে এতিয়া হেকাৰবিলাকে কি কৰি দিছে, সেইটো এপছৰে একদম হুবহু এটা এপছ বনাই দিছে। এপ মানে তাত সেই ভাইৰাছটো সোমাই দিয়ে আপোনালোকৰ কাৰণে, বেলেগত উপলব্ধ কৰি দিছে। তো আপোনালোকে গুগল প্লে ষ্টৰত নাযায়, বেলেগ এটা ৱেবছাইটত যে সেইটো এপ ধুনীয়াকৈ ডাউনলোড কৰিলে, আপুনি বা মই একো গম নাপালোঁ, বা সেইটো আপোনালোকৰ মোবাইলত সোমাই গ'ল। এতিয়া সোমোৱাৰ পিছত সেইটো এপছটো আপোনালোকৰ মোবাইলত সোমোৱাৰ পিছত আপোনালোকে সেইটো এপছে কি কৰিব, এতিয়া আপোনালোকৰ মোবাইলত বেলেগ যিবিলাক এপছ আপোনালোকে বেছিভাগ ইউজ কৰে, তো আপোনালোকৰ মোবাইলত আটাইতকৈ বেছি এপছ ইউজ কৰা এপছ দুটা মই কৈ দিছোঁ। আপোনালোকে হোৱাটছআপ ইউজ কৰে বা ইউটিউব ইউজ কৰে, যিবিলাকে গেম খেলে গেম ইউজ কৰে, তো সেইবিলাকৰ এপছলৈ সেই ভাইৰাছটো ট্ৰেন্সফাৰ কৰি দিব এইটো এপছে। এতিয়া ট্ৰেন্সফাৰ কৰি দিয়াৰ পিছত আপোনালোকে কি হ'ব, আপোনালোকে চাওক, যেতিয়া আপোনালোকে হোৱাটছআপটো অ'পেন কৰিব আপোনালোকে এডছ পাব। এডছ মানে কি, এডভাৰটাইজ কিছুমান পাব। তো আপোনালোকে চাওক, কিছুমান এপছ আছে সাধাৰণতে সেইবিলাক এপছ যেতিয়া আপোনালোকে অ'পেন কৰে তাত কিছুমান এডভাৰটাইজ পায়, এডছ পায়, সেইটো সাধাৰণ কথা। তো এতিয়া আপোনালোকে আগতেতো হোৱাটছআপ অ'পেন কৰাতে, ইউটিউব অ'পেন হোৱাৰ আগতে এডছটো কেতিয়াও পোৱা নাছিলে। তো এতিয়া কিবা আপোনালোকে এডছ পাব ধৰিব। যদি আপোনালোকে এডছ পায়, আপোনালোকে ভাবক, আপোনালোকে গম পাওক আপোনালোকৰ মোবাইলত এজেণ্ট স্মিথ ভাইৰাছ সোমাই গৈছে। বৰ্তমান সময়ত গোটেই ৱৰ্ল্ডৰ 25 মিলিয়ন মোবাইলত এই ভাইৰাছটো সোমাই গৈছে। তো তাৰ চিকাৰ আপুনিও হ'ব পাৰে, ময়ো হ'ব পাৰে পিছলৈকে, সেইটো মই এতিয়ালৈকে আপুনিও গম নাপায়, ময়ো গম নাপায়, কিন্তু আজি 4-3 দিনমান হ'ল এইটো ভাইৰাছ মানে আমাৰ যে মোবাইলত আছে সেইটো মানে গম পোৱা 25 মিলিয়ন ফেল লাগিছে। ইমান বেয়াকৈ মানে এই ভাইৰাছটো সিঁচৰিত হৈ যাব ধৰিছে, মানে আপোনালোকে একো গম নাপায়। তো আপোনালোকে বাচিব কেনেকৈ এইটো ভাইৰাছৰ পৰা? তো আপোনালোকে কি কৰক, প্লে ষ্টৰৰ বাহিৰে বাকী কোনো ৱেবছাইটৰ পৰা আপোনালোকে এইবিলাক মানে যিকোনো এপছ ডাউনলোড কৰা আপোনালোকে এৰি দিয়ক। কোনো বাহিৰৰ পৰা কোনো এপছ আপোনালোকে ডাউনলোড নকৰিব গুগল প্লে ষ্টৰৰ পৰা। আৰু যেতিয়া আপোনালোকে এপছ ডাউনলোড কৰিব, সেই এপছটোৰ বিষয়ে ভালকৈ জানি বুজিহে আপোনালোকে এপছ ডাউনলোড কৰক। যেতিয়া আজে বাজে এপছ আপোনালোকৰ মোবাইলত সোমাই নলাব। যদি আপোনালোকে আজে বাজে এপছ আপোনালোকৰ মোবাইলত সোমাইছে, তেতিয়াহ'লে ভাবি লওক আপোনালোকে এজেণ্ট স্মিথৰ চিকাৰ হ'বলৈ গৈ আছে। তো মোৰ কথা মানক, যিকোনো আজে বাজে এপছ ডাউনলোড কৰিবলৈ বাদ দিয়ক। আৰু আপোনালোকে এপছ ডাউনলোড কৰাৰ পিছত যিবিলাক পাৰ্মিশ্যন এলাউ কৰিব লাগে, আপোনালোকে নিশ্চয় গম পায়। এপছ এটা আপোনালোকে নতুন ডাউনলোড কৰি কিছুমান পাৰ্মিশ্যন তাক দিব লাগে। সেই পাৰ্মিশ্যনবিলাক দিওঁতে আপোনালোকে সাৱধান হওক, যে বুজি লওক কি কৈছে, সেইখিনি কৈহে আপোনালোকে পাৰ্মিশ্যনবিলাক এলাউ কৰক। তেতিয়াহ'লে আপোনালোকে এজেণ্ট স্মিথৰ পৰা বাচিব পাৰিব। তো এতিয়া ক'ব গৈ আছোঁ, যিসকলে এতিয়ালৈকে এজেণ্ট স্মিথৰ চিকাৰ হৈছে তেওঁলোকে কেনেকৈ বাচিব। তো নিশ্চয় আপোনালোকে বহুতেই গম পাইছে, তো এজেণ্ট স্মিথ আহিছে, আপোনালোকৰ মোবাইলত সোমাইছে, আপোনালোকে এডছ পাই আছে। তো আপোনালোকে বাচিব কেনেকৈ? তো বচাৰ কাৰণে আপোনালোকে প্ৰথম যিটো ক'বলৈ গৈছোঁ, আপোনালোকে কি কৰক, যিটো এপছ বাহিৰৰ পৰা আপোনালোকে ডাউনলোড কৰিছে গুগল প্লে ষ্টৰৰ পৰা, যিবিলাক আপোনালোকৰ সেনেকুৱা ধৰণৰ এপছ আছে গোটেই আপোনালোকে কাটি দিয়ক। তো তাৰপিছত যদি আপোনালোকে এডছ পোৱা নাই, তেতিয়াহ'লে আপোনাৰ ভাইৰাছ ক্লিন কৰি লওক। আপোনালোকৰ ঠিক হয় যদি আপোনালোকৰ ভাল কথা, আৰু যদি নহয় আপোনালোকৰ এটাই উপায় আছে, আপোনালোক গোটেই ডাটা ফৰ্মেট মাৰিব লাগিব আপোনালোকৰ মোবাইলৰ পৰা, যিটো সকলোৰে কাৰণে সম্ভৱ নহয় গোটেই ডাটা ফৰ্মেট মাৰা। তো আপোনালোকে তাতকৈ আপোনালোকে কি কৰক, যিসকলে সোমাইছে তেতিয়া 25 মিলিয়ন, তেতিয়া আমাৰ ৱৰ্ল্ডত কিমান মিলিয়ন মোবাইল আছে। তো
আপোনালোকে সাৱধান হওক আপোনালোকৰ মোবাইলত যাতে এইটো ভাইৰাছ নাই আপোনালোকে এতিয়াৰ পৰাই সাৱধান হৈ যাওক মই যিখিনি কথা কৈছোঁ সেইখিনি কথা ফ'ল' কৰক আপোনালোকৰ মোবাইলত এজেণ্ট স্মিথ আহিব নোৱাৰে আপোনালোকে আৰু এটা কথা মনত আপোনালোক সকলোবোৰ ফ্ৰেণ্ডক মানে ভিডিঅ'টো শ্বেয়াৰ কৰক বা আপোনালোকে এইটো কথা কওক যাতে তেওঁলোকৰ মোবাইলতো এজেণ্ট স্মিথ আহিব নোৱাৰে কাৰণ আপোনালোক মই এটা কথা কওঁ এজেণ্ট স্মিথটো বহুত মানে খাতাৰনাক ভাইৰাছ হয় যিটো আপোনালোকৰ মোবাইলত যদি এবিলাক সোমাই গৈছে না মানে যি ইচ্ছা তাকেই কৰিব পাৰিব আপোনালোকৰ মোবাইলটোৰ লগত আপোনালোকৰ মোবাইলত ডাটা লিক কৰিব বেলেগ কথা একো নকওঁ আপোনালোকৰ মোবাইলটোতে আপোনালোকৰ বেংকৰ সকলোবোৰ ডিটেইলছ আপোনাৰ মোবাইলতে ভাবক এতিয়া আপোনাৰ সকলোবোৰ ডাটা লিক মানে আপোনাৰ বেংকৰ সকলোবোৰ তথ্য সিহঁতে মানে লিক কৰি লৈ যায় আপোনালোকৰ বেংক একদম চাফাও কৰি দিব পাৰে যি ইচ্ছা তাকে কৰিব পাৰে আপোনালোকৰ হোৱাটছআপ হেক কৰিব পাৰে ফেচবুক হেক কৰিব পাৰে সকলোবোৰ একদম হেক কৰি দিব পাৰে তো এতিয়ালৈকে আমাৰ ভাৰত চৰকাৰে পদক্ষেপ লৈছে ইয়াৰ কাৰণে এইটো সকলোকে মানে জনাই দিয়া হৈছে বেংকতো জনাই দিয়া হৈছে বেংকৰ যাতে সকলোবোৰ তেওঁলোকৰ গ্ৰাহকক এইটো কথা জনাই দিয়া হয় তো আমি এজন ইউটিউবাৰ হিচাপে আমাৰো এটা কৰ্তব্য আপোনালোকক জনাই দিয়া তো মই আপোনালোকক জনাই দিওঁ মই কোৱা কথাখিনি ফ'ল' কৰক আপোনালোকৰ মোবাইলত এজেণ্ট স্মিথ নাহে তো আপোনালোকে সকলোকে শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব তো আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ